এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি ইয়াতে 3 নম্বৰ দিন, তৃতীয় দিন। তাৰপাছতে আজি এতিয়া আমি ৰাতিপুৱা শুই উঠিছোঁ। এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ যাম। দেৰিয়ে হ'ল অৱশ্যে, আৰু আমাৰ ওচৰত মানে কমচে কম 10 মিনিটমান আছে টাইম বাৰু। সেইকাৰণে যিটো টাইম দিছে তাৰ ভিতৰত 10 মিনিটমান আছে। এতিয়া আমি যাবলৈ ওলাইছোঁ। বাকী আপোনালোকে চাই থাকক। আমাৰ ব্ৰেকফাষ্ট কৰি কমচে কম আধা ঘণ্টামান আগতে হ'ল। আমি লেকচাৰ মাৰি এতিয়া ওলাই আহিছোঁ আৰু এতিয়া আমাৰ চবৰে শ্বুট হ'ব। মানে কালিতো যিমানখিনি হয় শ্বুটখিনি হ'লেই। এতিয়া যিখিনি মেকআপ আৰ্টিষ্টৰো হ'ব শ্বুট, তাৰপাছতে কণ্টেষ্টেণ্টৰ অলপমান হ'ল কালি। আৰু বাকী যিসকল গেষ্টত আহিছে, গেষ্ট আপোনাৰ হয়, তেওঁলোকৰো শ্বুট হ'ব। তাৰপাছতে আৰু কাৰ কি হয় তেনে ৰাউণ্ডটো হৈ আছে। তেনেকৈ বাকী গোটেইখিনি হৈ থাকিব। শ্বুটখিনি কেনেকুৱা হয়, কি হয়, যিমানখিনিলৈকে সম্ভৱ হয় মই দেখাই যাম আপোনালোকক। যিহেতু শ্বুটটো অকণমান দেৰিকৈ কৰা হ'ব, কাৰণ এতিয়া টেলেণ্ট ৰাউণ্ডটো চাই আছে। সেইটো কাৰণে আমি ভাবিলোঁ কি একেবাৰে খাই বৈ আজৰি হৈ লৈ মানে শ্বুটটো কৰিম। সেইটো কাৰণে আমি এতিয়া খাবলৈ যাওঁ, লাঞ্চ কৰি লওঁগৈ। কৰাৰ পাছত হৈ থাকিব, চাই থাকিব আপোনালোকে। সেইদিনা মই এইটো কাৰণে ইমান ভয় খালোঁ নহয়। ৰাতি 11টামান বাজিছে চাগে দেই। মই মানে ওলাই আহিলোঁ মানে কি এনেকৈ এইডোখৰতে খোজকাঢ়ি আছিলোঁ আৰু তাৰপৰা মানে এইটোক দেখি একদম ভিতৰৰ মই মানে কি কওঁ কিন্তু অকল লাগি গ'ল নহয়। তাৰপিছতহে গম পাইছোঁ এইটো হেৰি বুলি। আজি তুমি একো নাখালা যে কেলৈ? আৰু মনটো যে মাৰি আছা, কি হ'ল? খাবলৈ মনত পৰিছে নি? অলপ পৰিছে। কোনফালৰ জানিলে? নৰ্থ ইষ্টৰ আৰু জেগাৰ। অঁ হয় নি? আৰু বিশেষ কি ক'ম, প্ৰথম আখৰটো কি আছিলে? প্ৰথম আখৰটো কোনজনী? একো ক'ব নোৱাৰি এতিয়া দেই। পৰে মানে পিছত ঘটনা হৈ গ'ল। ঘটনাটো বাৰু এনেও হ'বই। সেইকাৰণে নোপোৱাই ভাল আৰু ক'বা। অথনি তুমি যে এইডোখৰ পৰা বেলকনি চাইডৰ পৰা যে চাই আছিলা, কাক চাই আছিলা? অলপ ব্ৰেণ্ডেড আছিলে আৰু অঁ ব্ৰেণ্ডেডহে চোৱা নি? হা চাই চাগে তোমাৰ যে ভোকটো মৰি গ'ল ন, সেইকাৰণে নাখালা একো। আজি পাৰ্টি আছিলে আৰু শ্বুট আছিলে। আমি ইমানেই শুলোঁ, শ্বুট কৰিবলৈ আমি পাহৰি থাকিলোঁ। কাইলৈ সেইকাৰণে শ্বুটটো কৰিম। এতিয়া আমি চবেই পাৰ্টিলৈ ওলাইছোঁ আৰু পাৰ্টি আছে আজি DJ নাইট। চ' এনজয় দেখাই যাম আমি বাকীখিনি। এতিয়া আমি পাৰ্টিৰ কাৰণে ৰেডি হৈ গ'লোঁ। আৰু মই কৈছিলোঁ যে হেৰি হৈ আছিলে, কি কয় আপোনাৰ ফটোশ্বুট আছিলে, কিন্তু ফটোশ্বুটটো আমি কৰা নহ'লে, যিহেতু আমাৰ টোপনি গ'লে কোনো সাৰ নাপালে। সেইকাৰণে আমি কাইলৈহে চাগে ফটোশ্বুটটো কৰিম। বাকী এতিয়া চব পাৰ্টিৰ কাৰণে ৰেডি হ'ল। ব্লেক ড্ৰেছ দিছিলে বাৰু, কিন্তু মই ব্লেক ড্ৰেছ এনেকৈ লৈ অহা নাছিলোঁ, আৰু কালি আনিবও গ'লোঁ নাপালোঁ তাতে। এতিয়া যেনেকৈ আছিলে তেনেকৈ মিলাই মেলি পিন্ধিছোঁ আৰু চবেই বহুতে তেনেকুৱা কৰিছে। যোনে যোনে পাইছে পিন্ধিছে, নোপোৱাখিনি আৰু মিলাই লৈছে, কাৰণ আগতীয়াকৈ কোৱা নহ'লে যে। বাকী ওলালোঁ, কেনেকুৱা লাগিছে নাজানো, একদম চিম্পুল কিবা এটা পিন্ধি ওলাইছোঁ। বাকী আমাৰ চবেই বৰ ধুনীয়াকৈ ওলাইছে, মই দেখাই আছোঁ। ওলাইছানে? কিমান ধুনীয়া লাগিছে। আৰু চবতছে ইণ্টাৰেষ্টিং কথা, আমাৰ তিনিজনীৰ ভিতৰত নয়নমণি, মোৰ, পিংকিৰ ভিতৰত আমি একদম এইটো কি কয় চবতকৈ একদম মানে বেয়াতকৈও বেয়াকৈ থাকোঁ। যদি অকল নয়নমণিয়ে মই থাকোঁ গোটেই হোটেলখনৰ ভিতৰত, কিজনী আমি দুজনী এনেকৈ থাকোঁ নেকি। অঁ সেইটো এই পিংকিয়ে যে পিন্ধে আমাৰ তিনি পুৰুষলৈ চাওঁ। বহুত দেৰি মানে এইফালে চাওঁ। ধুনীয়া লাগিছে দেই। গোটেই তিনিটাকে ধুনীয়া লাগিছে। এয়া আজি একদম গোটেই ল'ৰাকেইটা একদম পুৰা হেৰি হৈ লৈছে, হেণ্ডচম হৈছে ল'ৰাকেইটালেহে। আজি ঠিক নাই দেই কি কৰিব। আপোনালোকে দেখিলে মই অলপ যিমানখিনি পাৰোঁ দেখুৱালোঁ। পাৰ্টিৰ যি চলি আছে তাত মই বেছি টাইম নাথাকিলোঁ বাৰু, 5 মিনিট 10 মিনিটমানেই থাকিলোঁ, তাৰপৰা গুচি আহিলোঁ।
এতিয়া তাৰপাছত এতিয়া ৰুমত আছোঁ মই আৰু ইয়াৰ পিছত আপোনাৰ খানা দিব আৰু খানা খাব দিলেই বাৰু 9টা বজাৰ পৰা 10:30লৈকে খোৱাটো দি দিছে ডিনাৰটো দিয়ে তাৰপাছতে এতিয়া বাকী পাৰ্টি চলি আছে পাৰ্টি বহুত দেৰিলৈকে চলিব বাৰু মই জনামতে বাকী যি হয় দেখাই যাম আৰু যিমানখিনি পাৰোঁ মই চাগে তালৈ নাযাওঁ বাৰু বাকীখিনি চাই যাব বাকীখিনিয়ে দেখাম আৰু আজি আকৌ অকণমান মোৰ কাৰোবাৰ লগত কাজিয়া হৈছিলে মানে সেইকাৰণে মই প্ৰথম কথাটো হ'ল সেইকাৰণে মই ৰুমত আছিলোঁ সি আহিলৈ এতিয়া আকৌ এতিয়া মই আনিছোঁ আৰু টানি মেলি মনাই মেলি খাইছা এয়া ডিনাৰ মই ৰুটিয়ে খাম নেকি বাকী চবেই খোৱা বোৱা হ'ল আজি মানে গোটেইখিনি একেলগতে খোৱা নিচিনা হৈছে আৰু তাৰপাছত আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে ক'ব আৰু যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব বাকী মই তামোল খাই আছোঁ এতিয়া আমাৰ এই ষ্টুডেণ্ট পিংকি তাই বিচাৰি তামোল আনি থাকে গ'লে পেলাই আৰু ইমান সময়ত যেতিয়া বেলেগ এটা জেগাত আহি তামোল পাওঁ আমাৰ অসমীয়াৰ চবৰে মানে কি ক'ম আৰু তো তেনেকুৱা এটা বস্তু পালে ভাল লাগে মই তামোল এনেও খাই ভাল পাওঁ আৰু এতিয়া খালোঁ কাৰণে খুব ভাল লাগিছে বাকী ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব থেংক ইউ